Welcome to my YouTube channel. To মই আপোনালোকৰ মাজলৈ আকৌ আহি গলো এটা নতুন ভিডিঅ' লৈ। প্ৰথমতে মই আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালো। নিশ্চয় সকলোৰে ঘৰৰ ৰঙালী বিহুক আদৰি দিবলৈ যা-যোগাৰ চলাইছে। তো আমাৰ ঘৰতো যা-যোগাৰ চলাইছে বাৰু, মানে চলাই আছে। তো এতিয়া বলক আমাৰ ঘৰত মানে ইমানো ভালকৈ পতা নাই আৰু বাছ থুলমূলীয়াকৈ তো দেখাই আছোঁ বলক। তো আমাৰ গৰুক গা ধুবৰ কাৰণে সাজু হৈছোঁ। মাহ হালধি পিছিলোঁ যেনিবা, দেখাবলৈহে সময় নহ'ল, পিছি থাকোঁতেই গ'ল সময়। এয়া আমাৰ গৰুক মাহ হালধি সানি আছে। মলাই হা নকো তই এতিয়া মাহ হালধি সানি পেলাই আৰু পুখুৰীলৈ নিম গা ধুৱাবলৈ। আমাৰ নদী চদী নাই, এনেই মানুহে নদীত গা ধুৱে, আমি কিন্তু পুখুৰীতহে গা ধুৱাওঁ। এইফালেও আহি আছে আমাৰ খুৰা ঘৰ। এয়া আমি পুখুৰীত গা ধুবলৈ পাই গ'লহি আহি। পুখুৰীটো বেছি ডাঙৰ নহয়। কম কে দিছো পটককে আঁতৰি দিয়া। মানুহক মাৰিবলৈ চাইছোঁ মই। আমি এতিয়া গোসাঁই ঘৰৰ পৰা আহি ককাহঁতক সেৱা কৰোঁগৈ। তো সেয়াও দেখাই আছোঁ। তাৰপিছত আৰু কি খাওঁ কি কৰোঁ সেয়াও দেখাম বাৰু। তো বলক। সমস্ত সেউজীয়া মনতে কল্পনা কৰি পূৰ্বৰ নিবন্ধ ৰক্ষা কৰি সেৱা আগবঢ়াইছে। সৰ্বকাম পৰিখন কৃষ্ণৰ চৰণ যে জীৱা বাঞ্ছা কৰে তাক কৰন্ত পূৰণ কামনা যদি কৃষ্ণক ভজয় তাহাৰ কামনা সাধে কৃষ্ণ। সমস্ত অপৰাধ বন্ধন কৰি কৃপা কৰিব অৰ্থে তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানে কোপাই যিমতে সেৱাটো ৰহিব কৰিনা কৰি সমস্ত অপৰাধ দিয়া থোৱাত যদি হৈছে অপৰাধ মাৰ্জনা কৰি প্ৰভু সমস্ত ক্ষেত্ৰত কৃপা কৃষ্ণ।
আমাৰ জলপান খাইছে। জলপান খোৱা মানুহ বেছি নহয় কিন্তু দুটা পৰিয়াল আৰু এয়া খুৰা ককা এইফালে আমাৰ ৰান্ধনীয়ে 100 এবিধ শাক বনাই আছে। খুৰীয়ে 100 এবিধ বনাই আছো। কি আছে ইয়াত? লাও, থেকেৰা, জাতিলাও, বেঙেনা, হালধি, দাংবডি, ঢেৰ আৰু মানে আলু, জলকীয়া, ভেন্দি, হাঁহৰ কণী। চবেই আছে। হাঁহৰ কণীটো দিয়া নাই, এতিয়া দিমহে আৰু পাছত। বিলাহী টেষ্ট কৰিব লাগিব আপোনালোক সকলোৰে ৰঙালী বিহুটি কিমান ভালদৰে পাৰ হ'ল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ' আকৌ লগ পাই আছোঁ তো বাই বাই। কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল আপোনালোকৰো তো বাই বাই।